বটদ্ৰাত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ দৰিদ্ৰ লোক ধন নিদিয়াৰ বাবে আঁচনিৰ পৰা নাম কৰ্তনৰ ভয়ংকৰ অভিযোগ। ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি হ'ল অৰুণোদয় আঁচনি। আঁচনিখনৰ নামত নিতৌ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে। পঞ্চায়ত নিৰ্বাচন সমাপ্তিৰ লগে লগেই পুনৰ এই আঁচনিখনক লৈ উঠিছে অভিযোগ। নৱগঠিত ধিং উন্নয়ন খণ্ডৰ অন্তৰ্গত বটদ্ৰাৰ বাটমাৰী সোনাইবেৰা গাঁও পঞ্চায়তত বিজেপি কৰ্মীক ধন নিদিয়াৰ বাবে বছৰ বছৰ ধৰি ৰাফ কৰি অহা অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তনৰ অভিযোগ উত্থাপিত কৰিছে এইসকল লোকে, যাৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা তদন্ত বিচাৰিছে এইসকল লোকে। প্ৰশ্ন হয়, দুখীয়া দৰিদ্ৰ বিধৱা আদি লোকসকলৰ বাবে প্ৰচলিত আঁচনিটোত কিয় খেল চকু একাংশ নেতা পালি নেতাৰ? ধনী অযোগ্য হলেও নেতা পালি নেতাৰ পৰিয়ালত কেনেকৈ সোমাই আঁচনিৰ ধন? এয়াই নেকি ৰাজ্য চৰকাৰৰ সম বিকাশ সম উন্নয়ন? এই লোকসকলে ন্যায় পাবলৈ সক্ষম হয় নে নহয় সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। পাইছিলে, এতিয়া এবছৰ পৰা পালে, আজিৰ পৰা পোৱা নাই। হোৱা বস্তুটো হোৱা নাই। আমি কব নোৱাৰো, কোনোবাই মানুহৰ হাতত কাগজ দিছিলে, সেইবিলাক কাগজটো পেলাই দিলে নে কি কৰিলে আমি কব পৰা নাই। নাই আহা, এবছৰৰ পৰা পালো, এতিয়া পোৱা নাই। আজি পঞ্চায়ত আহিছো, মানুহ মাতিছে, গোটেই মানুহ কাৰ্ড আছে, চাউলৰ কাৰ্ডত বোলে নামত পুৰণা আঁচনি হব বুলি কলে, এতিয়া হোৱা নাই। কিহৰ কাৰণে হোৱা নাই সেইটো যদি অকমান তৰ্জমা কৰে তেতিয়া পাব মানুহে। আমাৰ সোনাইবেৰা, বাটামাৰী সোনাইবেৰা পঞ্চায়ত। আমাৰ মানুহে কেলে নাপায়? এইটো পালে ল'ৰা ছোৱালীক, কোনোবাই মতা মানুহে কাম কৰে নকৰে, এইটো পালে কেতিয়াবা ল'ৰা ছোৱালীক পঢ়াব পাৰিলে মাইকী মানুহ বিলাকে, এতিয়া কেলে পোৱা নাই? সেইটো কাৰণে আমাৰ ৰাইজে চাইছে কি হলে পৰা পাও, আজি নাই, মাছটো কাটি দিছে। আমি অৰুণোদয় আঁচনি নাই, এতিয়া কাটি দিছে। কিমান দিনৰ পৰা পাই আছিলে? হোৱাৰ পাছতেই প্ৰথমৰ পৰা পাই আছে, এতিয়া নাই। আপুনি ধনী মানুহ নেকি? না, দুখীয়া মানুহ। আমাৰ মানুহ কাম কাজ কৰি খাই থাকে, 4টা ল'ৰা ছোৱালী, এইটো লিখা পঢ়া কৰি আছো। এতিয়া সুবিধা এটা পাই আছো, যে কৰি আছো, এতিয়া নাই, কাটি দিছো। কোনে কাটিলে নাজানো, তোমালোকৰ জমা দিব লাগে, তাত জমা দিছো, এতিয়া নাম অহা নাই। কিমান মানুহ অহা নাই? কিমান পোৱা মানুহৰ নাম নাই? 10-15জন মানুহৰ পোৱা নাই, বহুত মানুহৰ নাই। পইচা বিচাৰিছে নেকি? আমাৰ পইচা বিচৰা নাই, নাম কাটি দিছে। কি সন্দেহ হয়, ইয়াত দুৰ্নীতি হৈছে বুলি সন্দেহ হয়? দুৰ্নীতি হৈছে তো, নহলে আমাৰ দুখীয়া মানুহ কাটি দিব লাগে কিয়? দুৰ্নীতি নহলে তো কাটি দিব নোৱাৰে নহয়। কি কব মুখ্যমন্ত্ৰী, কি কব? বাটামাৰী গাঁও পঞ্চায়ত, মোৰ ঘৰ সোনাইবেৰা। মই আজি মোৰ পৰিবাৰে আজি প্ৰায় 13 মাহ ধৰি অনুযায়ী পাই আছে। এই ফাৰ্ষ্ট লিষ্টতো মোৰ নামটো আছে। সেকেন্ড যেটো লিষ্ট কালি ৰাতি ওলাইছে, এইটো লিষ্টত মোৰ ঘৈণীয়েকৰ নামটো নাই। পাছত মোৰ পৰা কেইজনমান লিটাৰ টকা খুজিছিল, আমি টকা দিয়া নাই কাৰণে মোৰ নামটো আজি লিষ্টত নাই। আগৰ লিষ্টত নাম আছে, আর যোর পরে টকা লৈছে সেইকেইটা নাম লিষ্টত আছে। আপুনি ধনী মানুহ নেকি? না, দুখীয়া মানুহ। আমি তিনচুকীয়া থাকো, তাত আমি বিজনেস কৰি থাকো। আমার নামটো কাটি গৈছে। আমার চাউলৰ কাগজ এটা মানুহৰ এটা নামই আছে, ঘৈণীয়েকৰ নাম, মোৰ ঘৈণীয়েকৰ নাম তালুকা, বেলেগ মানুহ কোনো ডিষ্টাৰ্ব নকৰে। মুখ্যমন্ত্ৰীক কৈছো, আপুনি উচিত তদন্ত কৰি আমার নামটো যেনেকে থাকে আপুনি নামটো আমার উঠাই দিয়ক। দুর্নীতি হয়েছে, পুরো দুর্নীতি হয়েছে। দুর্নীতি করেছে আমার গাঁৱৰ 2-3জন বিজেপি লিডার ওলাইছে, সিহঁতে কৰিছে। 2-3জন মানে কৰিছে, যার পরে পয়সা লৈছে।